মাতিলেও আৰু ডাঙৰীয়া নাহে। 1 তাৰিখে পুৱাই গাঁওখনৰ এঘৰৰ পিছফালে ৰাইজে দেখিলে দুটা বগা ঘোঁৰাই খেৰ খাই আছে। ৰাইজৰ হাহাকাৰ, ভগৱান আহি জালুকবাৰী পালেহি। তাৰ পাছতে ধূপ ধূনা জ্বলাই ঘোঁৰাক গামোচা চেলেং পিন্ধাই পূজা কৰি ৰাইজ ক'ব নোৱাৰা হ'ল। ঘোঁৰাৰ খোৰাত ধৰি কান্দি কান্দি হিয়ালি জিয়ালি এইগৰাকী মহিলা। অ' প্ৰভু, মই আপোনাক কেতিয়াও বিদায় নিদিওঁ। প্ৰভু, মোক ক্ষমা কৰি দিয়ক। বিচনাতে খুৱাই ডাইনিং টেবুলতে বহুৱাই ঘোঁৰা দুটাক। চকু পানী নৰয়ে, ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক। এই ঘটনাৰ দৃশ্য বিয়পি পৰিল ছ'চিয়েল মিডিয়াটোত তীব্ৰ আলোড়ন, হাইৰাণ সকলো। এয়া কি? এসপ্তাহৰ পাছত কাহিনীত টুইষ্ট। কেইদিনমান পূৰ্বে মমিনালীৰ দুয়োটা ঘোঁৰা হেৰাইছিল। বিচাৰ খোচাৰ কৰিও পোৱা নাছিল। বাতৰিতহে দেখিছিল এই দৃশ্য। তাৰ পাছত তেওঁ হাজিৰ হৈছিলগৈ জালুকবাৰীৰ পূজাস্থলীত। গৰাকীক দেখি দৌৰি গৈছিল ঘোঁৰা দুটা। কান্দোনত ভাগি পৰিছিল মহিলাসকল। ডাঙৰীয়া, এয়া কাৰ পিনে দৌৰ লৈছে আপুনি? বাইদেৱে বাগৰি কান্দিছিল মাটিত। ডাঙৰীয়াই ডাঙৰ দুখ দিলে। এতিয়া দুয়োটা ঘোঁৰা মমিনৰ ঘৰত। মেৰিগ'ল্ড বিস্কুট খুৱাবলৈ বিচাৰিছিল তাত। এতিয়া মুক্ত মনে বিচৰণ কৰি ঘাঁহ খাইছে ঘোঁৰা দুটাই।